সৰু ছোৱালী সেইবোৰ ভাল লাগে যে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰশ্মি লাইফ চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই একদম ওলাই আছোঁ। আপোনালোকে চাগে ভাবিছে ক'লৈ যাওঁ, এতিয়া নকওঁ, আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব মই ক'লৈ ওলাই আছোঁ। আৰু মই আগতীয়াকৈ ওলালোঁ, যিহেতু মাইকী মানুহ ওলাওঁতে টাইম লাগে নহয়নে বাৰু। সেইকাৰণে মই আগতীয়াকৈ ওলাই আছোঁ। এখেতে গা ধুই আছে আৰু মৰমো ওলাই আছে। আৰু সোনকালে যদি ওলাই নহয় তেতিয়া মানে কি হয়, এখেতে কয় ইমান সময় লাগেনে ওলাওঁতে, ইমান সময় লাগেনে। মই তেতিয়া কওঁ চাওকচোন, এতিয়া আমি মাইকী মানুহ ওলাওঁতে অকণমান সময় হ'লেওতো দেৰি লাগিবই নহয়নে বাৰু, বুজিয়ে নাপায় মতা মানুহে। সেইকাৰণে মই বোলো নাই, আগতীয়াকৈ ওলাই থকাই ভাল, নহ'লে এওঁ ক'ব বোলে ইমান সময় লাগে। আৰু চাই থাকিব আজি ক'লৈ গৈ আছোঁ আমি। মই ঘৰৰ শাক পাচলি কেইটামানো লৈ লৈছোঁ। বেঙেনা, ভেন্দি, অমিতা, জলকীয়া, এয়াই আৰু শাক পাচলি ঘৰত এয়াই লাগিছে। আৰু ভাবিলোঁ সাৰ নিদিয়া শাক পাচলি লৈ যাওঁ কেইটামান ছিঙি পেলাই। হা অ' দেহা, তুমি জোতাযোৰ পিন্ধাগে, যোৱা যোৱা। যাব ওলাইছোঁ আৰু ফ্ৰেণ্ডছ, দেৰিও হৈছে অকণমান। আৰু এই দৰ্জাকেইখন মাৰি কৰি লওঁ, তাৰপাছত গৈ থাকোঁ আৰু। গিফ্ট এটা কিনিবলগীয়া হৈ আছিলে, আৰু এইটো এতিয়া গিফ্টটো লৈ পেলাই গৈ থাকোঁ আমি। মই আপোনালোকক কৈছিলোঁ যে গিফ্ট এটা কিনিবলগীয়া হৈ আছিলে, এইটোৱে কিনি ল'লোঁ। এইটো হৈছে এটা ফ্ৰক। ফ্ৰেণ্ডছ, এয়া আহি পাই গ'লোঁ। মুনু ছোৱালীজনী আজি বাৰ্থডে হয়, তালৈকে আহিছোঁ। আৰু এইটো জোনাক খোৱা বোৱা হৈ গ'ল, আৰু মাক পোৱা নাইকিয়া। মাক ক'ত আছে, মাক তাকে চাওঁ এতিয়া। অঁ টুটুং 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 টুটুং, এইয়া লোৱা। মায়ে যে ভিতৰত আছে মই নাজানো। তাৰপিছত আৰু এয়া আহি আহি বোলো নাই, ইমান ভোক লাগিছে। মুনু ছোৱালী আজি তাই বাৰ্থডে, সেই বাৰ্থডে উপলক্ষে আহিলোঁ। টুকটুকি হয়নে, তাই আজি বাৰ্থডে। এইটো চাচোন, এইফালে চোৱা, ইফালে আৰু বৰ ভাল লাগিছে আহি পেলাই, সকলোকে পাইছোঁ যে সেইকাৰণে। ফ্ৰেণ্ডছ, এয়া মুনু ছোৱালী বাৰ্থডে, আৰু টুকটুকিয়ে কেক কাটি আছে। মই মানে গৈ নাপালোঁগৈ কেক কাটিঙৰ টাইমত, সেইকাৰণে মনটো খুব মোৰ বেয়া লাগিছে। ভাবিছিলোঁ সোনকালে যাব পাৰিম বুলি, কিন্তু গৈ পোৱা দেৰি হৈ গ'ল। ভিডিঅ' অকণ মই পালোঁ, সেইকাৰণে ইয়াতে এইকণ লগাই দিলোঁ ভিডিঅ'কণ। মুনুহঁতৰ ঘৰৰ পৰা এয়া আহিলোঁ। এতিয়া ঘৰলৈ যাওঁ, ঘৰত মাহঁতৰ লগত অকণমান কথা পাতোঁ। আৰু বেছি সময়তো বহিব নোৱাৰোঁ, যিহেতু কাইলৈ তাৰ পৰীক্ষা আছে, আকৌ গৈ পঢ়াবগৈ লাগিব। একদম বেয়া লাগিছে মনটো। ঘৰলৈ আহিলে মানে অকণ সময় যদি থাকিব নাপাওঁ, মনটো ইমান দুখ লাগে নহয়, কিন্তু উপায়ো নাই, পৰীক্ষা। যাওঁ, মাহঁতৰ লগত অকণ কথা পাতোঁগৈ। তোমালোকৰ কিমান মাৰ্কৰ ভিতৰত আহে? 100 নে? পৰীক্ষা কেই তাৰিখে শেষ তোমালোকৰ? অঁ, ডেন্স গৈছা জানো তুমি? ডেন্স হয় নেকি? অঁ, এয়া সৰু বোৱাৰী জুবলি, তাই জোনাকক লৈ আছে। সি খুব ভাল পাইছে, ঘূৰাই আছে তাক। আৰু মাইনুৱে মানে ব্লাউজ দুটা চিলাইছে, তাকে মোক দেখুৱাইছে ব্লাউজকেইটা। ভাল লাগিলে চাই পেলাই, ব্লাউজকেইটা ভাল লাগিছে, কালাৰকেইটা। অঁ, মাৰ লগত অকণ কথা পাতিছোঁ। এই যাবলৈ সময় হ'লে এওঁ উৎপাতে কৰি আছে। আৰু আমাৰ জোনাকে কান্দিছিলা কিয়? হা জোনাক, খুবেই বেয়া লাগি আছে মানে ফ্ৰেণ্ডছ। কৈছে আপোনালোকক যে যাবগৈ লাগিব পৰীক্ষাৰ কাৰণে, আকৌ কেতিয়া আহিব পাৰোঁ আৰু মায়ে।
আকৌ কেতিয়া আহিব পাৰিম ন পূজা পূজা বন্ধ এটা পাম বিহুতো তেনেকে ইমান স্কুলত বন্ধ নিদিবই চাগে পূজা বুলি 3 দিন কিবা এটা পাম আৰু তাকে কি হয় আৰু ঘৰলৈ অহাই নহয় মানে স্কুল মানে ইয়াক স্কুলত দিয়াৰ পৰা তেনেকে আহিবই ন থকাকেতো অহাই নহয় এই দিনটিয়াকে অহা যোৱা কৰি থাকোতে তাকে খুবেই বেয়া লাগে মনটো খেলি আছা যাব ওলাইছো ফ্ৰেণ্ডছ যাবা মাইনু কেতিয়া যোৱা আৰু না এয়া পূজা পাইছো অ জোনাক জুবলি বাই 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 টাটা পঞ্চি অ পঞ্চি তুমি যাবা হা যাও মাই গৈ থাকো এইটো আমাৰ ঘৰৰ নতুন সদস্য ভাইটিয়ে কুকুৰ এটা কিনিলে আগৰ কুকুৰ এটা আছে আৰু এয়া ফ্ৰেণ্ডছ আন্ধাৰ হ'বই হৈছে আৰু ঘৰ পাওঁতে পাওঁতে আন্ধাৰে হ'বগে বাৰ্থডে এটালৈ ওলাই আছো কালিৰ পৰা বাৰ্থডে খাই আছো কালিও বাৰ্থডে খাইছো আজিও মৰমৰ লগৰ ছোৱালী এজনী বাৰ্থডে নামটো কি দেখা জুনুকাৰ বাৰ্থডে তালৈকে ওলাই আছো আৰু যোৱাকালি মই ব্লগটো কণ্টিনিউ নকৰিলো ঘৰৰ পৰা আহি পাওঁতে পাওঁতে গধূলাই হ'ল আহিয়ে মানে তাক পঢ়াইছো যিহেতু আজি পৰীক্ষা আছিলে আৰু এতিয়া আকৌ ষ্টাৰ্ট কৰিছো ব্লগটো ৰাতিপুৱাতো সময় নহ'লে একদম ষ্টাৰ্ট কৰিবলৈ বেগে বেগে কামখিনি কৰিলো আৰু সি গ'ল পৰীক্ষালৈ আৰু এতিয়া যাওঁ বাৰ্থডেটো খাই আহোঁগৈ মৰম পৰীক্ষাৰ পৰা আহি পালেহি আৰু তাক এয়া বেগে বেগে ৰেডি কৰি দিছোঁ ওলাই কৰি বহিয়ে আছোঁ তেতিয়াৰ পৰা এখেত আহি পোৱাহি নাইকিয়া আৰু আচলতে মানে তলা লগাই থৈ মই যাব লাগিব তলা লগাই থৈ গ'লে চাবি নাপাব আকৌ আহি ৰখি থাকিব লাগিব সেইকাৰণে এতিয়া ময়ে ৰৈ আছোঁ সময় এতিয়া এই 1:30মান বাজি গৈছে 2টাই বাজিব দেৰিকৈ গ'লেও বেয়া লাগে মানে বাৰ্থডেত দেৰিকৈ গৈ পালেও মনটো বেয়া লাগে এতিয়া ওলালোঁ তেতিয়াই কিন্তু এওঁৰ কাৰণে এতিয়া ৰখি থকাৰ কাৰণে দেৰি হৈছে তাকে কিমান সময় কৰে বা এখেত আহোঁতে এই গিফ্ট কিনি আনিছে বাৰ্থডেত দিবৰ কাৰণে আৰ্ট বহী পেঞ্চিল ইৰেজাৰ আৰু এখন লিখা বহী আৰু খোৱাও এটা লৈ আহিছে সৰু ছোৱালী যে খাই ভাল পাব Happy birthday to you. Happy birthday, dear Junuka. Happy birthday to you. Man, kumul kektu ho. Mom, lihat padu. Ini apa man? আজি কেনেকুৱা লাগিছে তোমাৰ বাৰ্থডে ভাল লাগিছে ক'ত যোৱা এই ৰ'দত নাথাকিবা ফেনৰ তলত থাকা শুনিছানে ফেনৰ তলত থাকা দেই ধুনীয়াকৈ খোৱা দেই মাত্ৰ আহি পালোহি বাৰ্থডেৰ পৰা আৰু বাৰ্থডেত গৈ বহুতে ভাল লাগিলে আৰু ভাবিছোঁ ব্লগটো ইমান এটা সামৰি দিওঁ যিহেতু যোৱাকালিৰ পৰাই আৰম্ভ কৰিলোঁ আৰু আপোনালোকে যদি আজি এই ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা ঘণ্টাটো দবাই দিব তেতিয়া আহিবলগীয়া নটিফিকেশ্যনখিনি আপোনালোকে আগতীয়াকৈ পাই থাকিব এইদৰে চাই থাকিব ভিডিঅ'সমূহ আপোনালোকৰ মৰমবোৰ দিব আৰু আপোনালোকৰ ছাপোৰ্টৰ অবিহনেতো মই আগুৱাই যাবই নোৱাৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ মৰমবোৰ দিব তেতিয়া মোৰো ভাল লাগে মনটো নহয় জানো পুনৰ লগ পাম আপোনালোকক আন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই